ওকে তো নমস্কাৰ বন্ধুসকল মোৰ নাম হৈছে জিন্তু আৰু আপোনালোকে চাইছে টেক জিন্তু ইউটিউব আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম নমামিখনৰ আজিৰ এপিছডটোৰ বিষয়ে আৰু আজিৰ এপিছডটোত আপোনালোকে কি দেখা পাব লগতে আমি কালিৰ শ্ব'টোত যেনেকৈ দেখা পালোঁ যে জানকীয়ে কেনেকৈ মূৰ্ছনা অপমান কৰে আৰু মূৰ্ছনাৰ খেল যি সমাপ্ত হ'ব টাইম হৈছে সেইটো কয় আৰু লগতে এতিয়া জানকীয়ে ঘৰৰ পৰা ওলাই যাব নেকি নমামি দেউতাকে কৈছিল নমামি দেউতাকে যি চৰ্ত দিছিল সেইকাৰণে জানকীয়ে এতিয়া ঘৰৰ পৰা ওলাই যাব নেকি তেওঁ সম্পূৰ্ণ কথা ভিডিঅ'টো হ'ব নমামিখনৰ এপিছডটোৰ বিষয়ে আৰু সম্পূৰ্ণ ডিটেইলছত আপোনালোকক আজিৰ এই ভিডিঅ'টোত কম তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰি ল'ব পাৰে কিয়নো প্ৰতিদিনে আৰু লগতে আৰু চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি থব কিয়নো প্ৰতিদিনে ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ ভিতৰত ডেইলি দুটাকৈ ভিডিঅ' আহি আছে তো আপোনালোকে মিছ নকৰিব তো বলক আজিৰ ভিডিঅ'টো হ'ব 123 নম্বৰ এপিছড আৰু আজিৰ এপিছডটোত আপোনালোকে প্ৰথমতে যিটো আৰম্ভ হ'ব তাতে আপোনালোকে দেখা পাব যে নমামি আৰু মাকক আৰু নমামি আৰু মাকক নমামিক মাকে বুজাব যে যি তেওঁৰ দেউতাকে কৈছে সেই কথা সম্ভৱ নহয় আৰু সেইবোৰ কথা তেওঁক বুজাবলৈ ক'ব আৰু লগতে তেওঁক যাব আৰু লগতে নমামিক তাৰ পৰা যাবলৈ হাক দিব কিন্তু নমামিয়ে এতিয়ালৈকে যোৱা নাই আৰু লগতে আজিৰ শ্ব'টোত আমি যোৱা নেদেখো কাৰণটো হৈছে যে নমামি এতিয়া থাকিয়ে মূৰ্ছনাৰ প্লেনবোৰ শেষ কৰিব আৰু সেইকাৰণে দেউতাকক বুজাই পৰা আজি তাৰ পৰা পঠাই দিব প্ৰথম শ্ব'টোত আমি মাক আৰু লগতে নমামিক দেখা পাম মাক আৰু নমামিয়ে কথা পাতি থাকিব যে মূৰ্ছনা আৰু মাকক দেখা পাম আৰু মূৰ্ছনাই মাকক ফোন কৰিব আৰু ফোন কৰি কৈ থাকিব ক'ব যে জানকীয়ে যেনেকৈ তেওঁক ক'লে আৰু সেইবোৰ কথা ক'ব আৰু লগতে মূৰ্ছনাৰ মাকক কিছু কথা ক'ব তো আপোনালোকে আজিৰ শ্ব'টোত আপোনালোকে এইটো মূৰ্ছনা আৰু মাকক ক'ব যে নমামি দেউতাক আৰু বিভান আৰু জানকীক আৰু নমামি দেউতাক আৰু বিভান আৰু জানকী লগতে তেওঁলোকে কথাবোৰ আলোচনা কৰি থাকিব যে চৰ্তবোৰ আছিল সেইবোৰ কথা আলোচনা কৰি থাকিব আজিৰ শ্ব'টোত আপোনালোকে নমামি দেউতাক বিভান আৰু জানকীক আপোনালোকে আজিৰ শ্ব'টোত দেখা পাব আৰু তেওঁলোকে সেইবোৰ কথা আলোচনা কৰি থাকিব যে নমামিৰ কথাবোৰ আলোচনা কৰি থাকিব আৰু নমামিৰ যে বিভানৰ দেউতাক আৰু লগতে নমামি দেউতাকক আৰু নমামি দেউতাকে যেতিয়া সিহঁতৰ পৰা ওলাই যায় আৰু তাৰপিছত দেউতাকক লগ পায় তেওঁলোকে আলোচনা কৰি থাকিব যে তেওঁৰ ল'ৰাক ঠিক কৰিবলৈ ক'ব লগতে তেওঁ যে মূৰ্ছনাক ইয়াতে ঘৰত আনি ৰাখিছে আৰু তাৰ পৰা যাবলৈ ক'ব আৰু লগতে মূৰ্ছনা ইয়াৰ পৰা যোৱাৰ কথা ক'ব আৰু লগতে দেউতাক আৰু নমামি দেউতাক আৰু বিভানৰ দেউতাকক আজিৰ শ্ব'ত আপোনালোকে দেখা পাব আৰু তেওঁলোকে তাৰে ভিতৰতো কিছু কথা আলোচনা কৰি থাকিব যিটো আজিৰ শ্ব'টোত আপুনি দেখা পাব যে বিভান আৰু মূৰ্ছনা বিভানে ক'ব যে হাত জুৰিব আৰু লগতে তেওঁ ক'ব যে তেওঁৰ যি ভুল হৈছিল তাতে ক্ষমা কৰি দিয়ক তাতে আৰু লগতে এইবোৰ যিবোৰ কৰি আছে তাতে সমাপ্ত কৰক কিন্তু এতিয়া মূৰ্ছনা কি কয় তাতে চাব লগা মূৰ্ছনা এইটো নামানে আৰু লগতে মূৰ্ছনা ক'ব কি সেইবোৰ আপোনালোকে আজিৰ শ্ব'টোত চালে গম পাই যাব তো আপোনালোকে আজিৰ শ্ব'টোত বিভান আৰু মূৰ্ছনাৰ দেউতাকক আজিৰ শ্ব'টোত দেখা পাব লাষ্টত আৰু বিভান আৰু মাক আৰু দেউতাকে আলোচনা কৰি থাকিব যে তেওঁলোকৰ যি এইবোৰ হৈ আছে কাৰণ মূৰ্ছনা আৰু লগতে তেওঁলোকক যি নমামি দেউতাকে যিবোৰ চৰ্ত দি গৈছে সেইবোৰৰ কথা আলোচনা কৰি থাকিব তো আপোনালোকে আজিৰ শ্ব'টোত নমামি বিভানৰ মাক আৰু দেউতাককো দেখা পাব তো গাইজ এইখিনি আছিল আজিৰ সম্পূৰ্ণ এপিছডটোৰ বিষয়ে যিটো আপোনালোকক মই আজিৰ এই ভিডিঅ'টোত ক'লোঁ তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি আজিৰ এপিছডটোত আচলতে ক'ব লগা বহুত আছিল তো আপোনালোকক ক'লোঁ বাকী আপোনালোকে যদি ৰাধিকাখনৰ এপিছডটো চোৱা নাই তেনেহ'লে আজি ৰাধিকাখনৰ এপিছডটো নিদিয়ক কাৰণ হৈছে যে আজি ৰাধিকাখনৰ এপিছডটোত একো বিশেষ আপডেট নাই সেইকাৰণে আজি ৰাধিকাৰ এপিছডটো নাহে তো আপোনালোকে ভিডিঅ'টো আজি দেখা নাপাব 8 বজাত তো আপোনালোকে 8 বজাত এইটো ভিডিঅ' দেখা পাব তো গাইজ এইখিনি আছিল আজিৰ এপিছডটোৰ বিষয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে তো গাইজ লগ পাম এটা নতুন ভিডিঅ' লৈ তেনেহ'লে see you again